হাজবেণ্ডৰ পৰা দূৰত থাকিবি কি কৰি আছোঁ তাৰপিছত ভাবোঁ নাই এতিয়া ল'ৰা সৰু হৈ আছে তথাপিও আগতে যেতিয়া বিয়া কৰিছিলোঁ খুব ডিমাণ্ড মানে আৰু এইটো পাছলৈকে আৰু মোৰ কষ্টবোৰ বুজি পাইছে কেতিয়াও যে সকলোৱে ইমানবোৰ মই নোৱাৰোঁ এইটো চব্জি থাকি গ'লগৈ লাষ্টত কিন্তু বহুত টেষ্টি হৈছে আজি মানে কেইটা বাজিলে বা 8:30মান হ'ল নেকি দেই 8:30মান হৈছে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া মানে চিকেন বনাই আছোঁ মই তো ভাবিলোঁ ভিডিঅ' এটা কৰিয়ে লওঁ আৰু লগতে আজি ইমানেই বেছি ভোক লাগিছে অকল মাংসটোৰ লগতে ভাত খাই দিম ভাবিলোঁ তাৰপাছতে এতিয়া ভাবিছোঁ যে নাই স্কোৱাচ যিহেতু আলু ফ্ৰাই আছে ইয়াতে আলু বইলটো কি মাংস দিবলৈ দিবা নেকি অঁ স্কোৱাচ কাটি দিলোঁ আৰু নাই স্কোৱাচৰ চব্জি এটা বনাই দিম যদি ভোকটো বেছি নালাগে তেতিয়াহ'লে স্কোৱাচৰ চব্জিটো বনাই দিম হৈ যাব প্ৰব্লেম নাই আৰু লগতে এয়া এয়া মাংসটো দিওঁ এনেকৈ বনাই দিছোঁ চিম্পলত বনাইছোঁ বেছি বনোৱা নাই অলপ খাওঁতে ৰাতিপুৱা মানে ৰাতিৰ কাৰণে ইয়াতে আলু বইল কৰি থোৱা আছে এইটো কেঁচা চিকেন যোৱা কালিৰ কাৰণে আৰু লগতে ইয়াত স্কোৱাচ কাটি থৈছোঁ মিহি মিহিকৈ এয়া জাষ্ট মই কালজিৰা নে কি সেইটোৰ লগত বনাই দিম কালজিৰা বোলে পাঁচফোৰণৰ লগত চিম্পলকৈ বনাই দিম এইটো হৈ যাব তেতিয়া আৰু লগতে ইয়াত মানে একদম দাইল বনাই আছে এইটোকে বনাই আছে আৰু আগাৰো কি আছে আগাৰো কেটেলটোতে দাইল বনাই আছে মায়ে চাওক বেছি প্ৰব্লেম নাই ইয়াত মানে ঢেৰ বস্তু আপুনি অপশ্যন পায় যে ইয়াত দাইল পোলাও চিকেন বইল চিকেন সকলো বস্তু মেগী চব বনাব পাৰে চাহ বনাব পাৰে আৰু খুবেই বেছি মানে এটা ভাল হয় ইয়াত অফ অন বুলিও অপশ্যনটো আছে দেখিছে নহয় একদম বেষ্ট প্ৰডাক্ট হয় এইটো মই লৈ মানে খুব হেপ্পী চ' এয়াই আছে আৰু বনি আছে তাত বনাই আছোঁ মানে সেয়ে বনাই মেলি লওঁ হৈ মেলি দেখাই থাকিম আপোনালোকক চাই থাকিব অকণমান এনেহে হ'বনে লগতে গম পায়নে তাত মেচিন চলি আছে সেইকাৰণে আপোনালোকে মাতটো অলপমান শুনিব পাৰে দেই বেয়াকৈ পিছে আজি কি ক'ব লৈছিলোঁ মোৰ ইমান ধুনীয়া এটা কুৰ্তা আহিছে গম পায়নে আপোনালোকক সেয়াকৈ দেখাম বুলি পাহৰিয়ে আছিলোঁ কুৰ্তাটো মানে মই কিয় দিছিলোঁ বিশেষ এটা জেগাত যাবলৈ আছে খুব মানে একদম ভাবি থোৱা আছে তো সেইটো কি হয় এতিয়া কৈ নিদিওঁ কামটো হৈ লওক তাৰপাছতে মই আপোনালোকক জনাম তো সেইকাৰণে দি ৰাখিছিলোঁ কিন্তু চাওঁ এতিয়া যিহেতু আজি সোনকালে আহি পালে গতিকে সেইকাৰণে বোলো সেয়া চাগে পিন্ধি দিম আৰু মোৰ কিবা এটা ল'বলৈও আছে সেইটো দিনাখনে তেতিয়া চ' এতিয়া চিকেনটো অলৰেডি হৈ গ'ল গতিকে এতিয়া মই পানী দি দিম তাত বেছিকৈ নিদিওঁ অলপ পানী দিম চিম্পলকৈ বনাইছোঁ আৰু মাংসৰ ঝোল অলপমান পানী দিছোঁ বেছি দি দিয়া নাই ধৰণকৈ ইয়াতে দাইলটো দি লৈছোঁ ইয়াত দাইলসমূহ আপোনালোকে যি বিচাৰে তাকে বনাব পাৰে সেইকাৰণে টেনশ্যন নাই গতিকে মোৰ 5-10 মিনিটছতে হৈ যায় সেইটো বস্তু লৈছোঁ আমাৰ ঘৰত যিহেতু মুগ দালকে খায় গতিকে মই এই আগাৰো মাল্টিকুক কেটেলটোতে বনাম প্ৰথমতে দাইলটো ধুই লওঁ তাৰপিছত ইয়াতে আপোনালোকক বনাই দেখাওঁ চ' এয়া মই এতিয়া দিলোঁ ইয়াতে দাইলটো এতিয়া মই এইটো অন কৰি দিম অন কৰি দিয়াৰ পাছত এইটো ছেকেণ্ড নম্বৰত দি দিম আৰু আপোনালোকে চাব এইটো বইল হৈ থাকিব আপোনালোকে এই আগাৰো কেটেলটো ল'ব পাৰে মই সকলো লিংক ডিছক্ৰিপশ্যন আৰু সকলো ডিটেইল ডিছক্ৰিপশ্যনত দি দিম চাবগৈ আৰু এয়া চাওক স্কোৱাচো দি দিছোঁ দাইলটো হ'বই লৈছে এইটো এতিয়া হৈ যাব আপোনালোকে ইয়াত সকলো ধৰণৰ বস্তু বনাব পাৰে এনেকুৱা কেটেলটোত যেনেকৈ হৈ লওক দাইল বা চব্জি পোলাও সকলো বনাব পাৰে আপোনালোকক এই আগাৰো মাল্টিকুক কেটেলটোৰ বিষয়লৈ সকলো ডিটেইলছত মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব পাৰিব ডিটেইলছ আৰু লিংকটো তেন্তে আজিলৈ আহিছোঁ গোটেই মানে আৰু কেতিয়াবা 5 টকাটো নিদিয়ে কয় যে নাই বাইদেউ নহ'ব আজিকালি 10 টকাত অনলাইন অৰ্ডাৰ দি ইমান গাল পাই গৈছে কপাল দৰে ৰাতিকে অৰ্ডাৰ দিব লাগে যি মই দেখিছোঁ কাৰণ ধনিয়া বস্তুটো ৰাতি মানে বেয়া হৈ যায় যে গতিকে পিছদিনালৈকে বেয়া হৈ যায় গতিকে বেছিকৈ পায় আপোনালোকে কিন্তু দিনত ল'ব যাব ইমানটো 10 টকাত ইমানটো দি পঠিয়াই দিয়ে চ' সেয়াই আৰু সিহঁতে দাইলটো হৈ গ'ল দাইলটো এয়া দাইলটো হ'ল লগতে ধনিয়া দি দিলে মায়ে অকণমান দাইলটোত হৈ গ'ল
এতিয়া স্কোৱাচ বনাবলৈ লৈছোঁ। তেলটো দিয়া হ'ল। এতিয়া বছ পাঁচফোৰণ দি লওঁ। মায়ে ইয়াতে পাঁচফোৰণবোৰ ভৰাই থৈ দিছে দেখিছে নহয়, অৰিগেনো চিলি ফ্লেক্সৰ তাতে। আৰু চিকেনটো ইয়াৰ ৰেডি হ'ল। চিকেন বনালোৱে। এতিয়া জাষ্ট সেইটো পটাপট বনাই লওঁ। বনাই মেলি একেবাৰে আপোনালোকক লগ পাম দেই। ইয়াতে গালি খাই আছে এইপিনে দোকানৰ পূৰা গালিত ব্যস্ত হৈ আছে। একদম কাজিয়া চলি আছে দেই। এয়া দিয়া হ'ল। এতিয়া তেল দি একদম বেছি টকা বৰ ভাল লাগে দেই, মিছা নকওঁ। কেতিয়াবা বেয়াও লাগে। আগতে যিহেতু হাজবেণ্ড ইয়াত থাকোঁতে খুব আইটেম খাব লাগিলে হা, তেওঁ কয় মানে মোৰ সেইটো খাবলৈ মন কৰি বনাই দিয়া, মই সেইটো খাবলৈ মন বনাই দিয়া। কেতিয়াবা কেতিয়াবা কওঁ এই মই বনাই দিবলৈ নাই যায়, ইমান কষ্ট হয় মোৰ ৰাতিপুৱা ল'ৰাৰ লগত লাগি। কিন্তু এতিয়া মই আৰু মায়ে ইমানটো খাবলৈও মানুহ নাই ন, আমি ইমান নাখাওঁৱে। তো মই মানে বেছি বনোৱাও নহয় এতিয়া, ইমানটো বনাওঁ হৈ যায় আৰু আমাৰ। সেইটোৱে লাইফ আৰু কি কৰিব। মানে কেতিয়াবা চিন্তা কৰোঁ কি কৰি আছোঁ, মানে হাজবেণ্ডৰ পৰা দূৰত থাকি কি কৰি আছোঁ। তাৰপিছত ভাবোঁ নাই, এতিয়া ল'ৰা সৰু হৈ আছে, অলপমান বস্তুবোৰ ভাবিব লাগিব, চিন্তিব লাগিব। তো এয়া চব্জিটো হ'লেই। ইয়াতে অকল মই ৰং দিছোঁ, নিমখ দিছোঁ, সেয়াই, বেছি একো দিয়া নাই ইয়াত। মই চিম্পলকৈ খাম, পিঁয়াজো দিয়া নাই, চিম্পলকৈ বনাইছোঁ। আজি আৰু ৰাতিৰ ভাত একদম চিম্পল আৰু একদম। এতিয়া মই তাত বেম্বু শ্বুট দিবলৈ আছে, মানে গাজ টেঙা দিবলৈ আছে চিকেনটোত। মানে অকণমান গাজ টেঙা দি খাব মন গৈছে। চ' এই আৰু চিকেনটো দুটা মানুহৰ কাৰণে ইমানটা চিকেন গতিকে নহয়, ইমান সৰু পৰিয়াল মানে আৰু আমাৰ কিমানৰ পৰা হৈ যায়, সেইকাৰণেতো মনটো বেয়া লাগে। আগতে হাজবেণ্ড থাকোঁতে ঢেৰ বনাব লগা হয়। তেওঁ মানে ইমান অকণমান চিকেন নহ'ব, তেওঁৰ কাৰণে একদম 1 কেজি 1.5 কেজি চিকেন আনিব, বনাব লাগিব। তাৰপাছতে তেওঁ চব্জি দাইল মানে বিধৰ খায় আৰু চাটনি লাগিব। চ' তথাপিও বিয়া হোৱা পাছলৈকে তেওঁৰ হেবিটটো অলপমান সলনি হ'ল। তথাপিও আগতে যেতিয়া বিয়া কৰিছিলোঁ খুব ডিমাণ্ড মানে আৰু এইটো পাছলৈকে আৰু মোৰ কষ্টবোৰ বুজি পাই চাগে তেওঁ যে অকলে ইমানবোৰ মই নোৱাৰোঁ। গতিকে সেইকাৰণে ফ'ৰ্চো নকৰে, কেতিয়াও কিবা খাব মন গ'লে নিজে বনাই খায়। চ' সেয়াই আৰু মৰমতে মই কেতিয়াবা বনাই দিয়া তেওঁক মানে। এতিয়া তাকেহে আমি আৰু দুজনী, মই মায়ে এই সৰু সুৰাকৈ খাম আৰু তেনেকৈ খাওঁ, সেনেকৈ বনাওঁ। চ' ভাবিলোঁ সেইকাৰণে আজি ৰাতি ডিনাৰটো বোলো কি বনাওঁ আপোনালোকৰ লগত সেয়াই শ্বেয়াৰ কৰোঁ, যে মই মায়ে অকলে থাকি কি ছোৱালীকালতো আমি এনেকুৱাই চিকেন লৈ আনোঁ 100 ৰুপিজৰ, বনাওঁ অকলকে কিবা এটা আৰু কিমান আৰু মায়ে মেইন আছে, মায়ে ফ্ৰিজত ৰখা বস্তু নেক্সট ডে কেতিয়াও নাখায়। আমাৰ মায়ে সেইটো হেবিট আছে যে ফ্ৰিজত থোৱা বস্তু নাখায়। সেইকাৰণে ফ্ৰিজত ৰাখাকৈ আমি খানা নবনাওঁ কেতিয়াও ৱেষ্ট হওঁতে, বা বস্তুটো যে পিছদিনাখন গৰম কৰি খাব লগা হওক। চ' সেয়া আৰু দেহা মানুহটো জীৱনত ফ্ৰিজৰ বস্তু একোৱেই দি পোৱা নাই আমি আজিলৈকে, সেইকাৰণে তেনেকৈ হেবিটটো থাকি গ'ল আৰু। তেন্তে ঠিক আছে ব'লক, এতিয়া এইবোৰ বনালোঁ, হৈ গ'ল। মই গেছ বন্ধ কৰিলোঁ দেখিলে নহয়। ইয়াতে কি স্কোৱাচ আৰু ইয়াতে চিকেন বনালোঁ, আৰু লগতে ইয়াত দাইলটো ৰেডি হ'লেই। ইয়াত দেখাই দিছে বাৰু দেই, ক'ত গ'ল এইটো পাই দেখাই দিওঁ। বন্ধ আছে নে কাৰেণ্টে মাৰি পঠিয়াব নহ'লে মোক। এয়া দাইলটো একদম চিম্পল বইল দাল, জাষ্ট ধনিয়া দিয়া আছে, সেয়াই। চ' এই আৰু চিকেনটো দুটা মানুহৰ কাৰণে ইমানটা চিকেন গতিকে নহয়, ইমান সৰু পৰিয়াল মানে আৰু আমাৰ কিমানৰ পৰা হৈ যায়, সেইকাৰণেতো মনটো বেয়া লাগে। আগতে হাজবেণ্ড থাকোঁতে ঢেৰ বনাব লগা হয়। তেওঁ মানে ইমান অকণমান চিকেন নহ'ব, তেওঁৰ কাৰণে একদম 1 কেজি 1.5 কেজি চিকেন আনিব, বনাব লাগিব। তাৰপাছতে তেওঁ চব্জি দাইল মানে বিধৰ খায় আৰু চাটনি লাগিব। চ' তথাপিও বিয়া হোৱা পাছলৈকে তেওঁৰ হেবিটটো অলপমান সলনি হ'ল। তথাপিও আগতে যেতিয়া বিয়া কৰিছিলোঁ খুব ডিমাণ্ড মানে আৰু এইটো পাছলৈকে আৰু মোৰ কষ্টবোৰ বুজি পাই চাগে তেওঁ যে অকলে ইমানবোৰ মই নোৱাৰোঁ। গতিকে সেইকাৰণে ফ'ৰ্চো নকৰে, কেতিয়াও কিবা খাব মন গ'লে নিজে বনাই খায়। চ' সেয়াই আৰু মৰমতে মই কেতিয়াবা বনাই দিয়া তেওঁক মানে। এতিয়া তাকেহে আমি আৰু দুজনী, মই মায়ে এই সৰু সুৰাকৈ খাম আৰু
তেনেকৈ খাওঁ সেনেকৈ বনাওঁ চ' ভাবিলোঁ সেইকাৰণে আজি ৰাতি ডিনাৰটো বোলো কি বনাওঁ আপোনালোকৰ লগত সেয়াই শ্বেয়াৰ কৰোঁ যে মই মায়ে অকলে থাকি কি ছোৱালী কালতো আমি এনেকুৱাই চিকেন লৈ আনো 100 ৰুপিজৰ বনাওঁ অকলকে আৰু কিবা এটা আৰু কিমান আৰু মায়ে মেইন আছে মায়ে ফ্ৰিজত ৰখা বস্তু নেক্সট ডে কেতিয়াও নাখায় আমাৰ মায়ে বহুত হেবিট আছে যে ফ্ৰিজত থোৱা বস্তু নাখায় সেইকাৰণে ফ্ৰিজত ৰাখাকৈ আমি খানা নবনাওঁ কেতিয়াও ৱেষ্ট হওঁতে বা বস্তুটো যে পিছদিনাখন গৰম কৰি খাব লগা হওক চ' সেয়া আৰু দেহা মানুহটো জীৱনত ফ্ৰিজৰ বস্তু একোৱে দি পোৱা নাই আমি আজিলৈকে সেইকাৰণে তেনেকৈ হেবিটটো থাকি গ'ল আৰু তেন্তে ঠিক আছে ব'লক এতিয়া এইবোৰ বনালোঁ হৈ গ'ল মই গেছ বন্ধ কৰিলোঁ দেখিলে নহয় ইয়াতে কি স্কোৱাছ আৰু ইয়াতে চিকেন বনালোঁ আৰু লগতে ইয়াত দাইলটো ৰেডি হ'লেই ইয়াত দেখাই দিছে বাৰু গোটেই গলিটো পাই দেখাই দিওঁ বন্ধ আছে নে কাৰেণ্টে মাৰি পঠিয়াই বনালে মোক এয়া দাইলটো একদম চিম্পল বইল দাল জাষ্ট ধনিয়া দিয়া আছে সেয়া ইয়াতে দাইলটো মায়ে ইয়াতে থ'লে মোৰ ৰুমতে থৈ আহোঁ দাইলটো ইয়াতে থাকি যাবগৈ ইয়াতে দাইলটো থৈ দিছোঁ মায়ে একদম প্ৰথমতে এইটো পাৰিয়ে লৈ গম পায় নে আৰু মোৰ ৰুমটো একদম অৱস্থা বেয়া দেই প্লিজ ইগন'ৰ কৰিব আৰু সেয়াই আৰু বলক দি দিলা নি কি দিলা দিলা গাজ টেঙা আৰু জলকীয়া মায়ে পিচি লৈ পিনি দিলে এতিয়া খাই পিনি ভাল লাগিব তেন্তে বলক আৰু মায়ে হ'লে নাতিনীয়েকে এৰি দিয়া থালিটোতে খাই মৰমটো বাঢ়িব বুলি বুঢ়ী কালত মৰম কৰিব বুলি বয়স হ'লে বোলে খুব মৰম কৰিব ভিডিঅ' কৰি থৈ দিছোঁ মেমৰিজ থাকিব আইতা এইটোত খাইছিলে আৰু এয়া ভাতটো ইয়াত ল'লোঁ তাত থৈ আহোঁ এইবোৰ মানে প্লেটতে সেইটো লৈ লওঁ বেলেগ দেহা বেলেগ এটা প্লেটত লৈ লওঁ এইটো মোৰ থালত দেহা মানে আজি ৰুমটো সজাইছে দেখিছেনে ইয়াত ফুল এটা থৈ দিছে মোৰ নিচিনা একদম ৰুম চুম সজাই বহুত ভাল পায় এইটো মাৰ থালি এয়া চিকেনটো লৈ গৈছোঁ কাৰেণ্ট মাৰি পঠিয়াব কেতিয়াবা আমাক চ' ইয়াতে চিকেন দাল চব্জি আৰু দেহা মানুহ থাকি যোৱা চব্জিটো মায়ে লৈয়ে লৈছে তেন্তে বলক হেতা নাই মা আছে স্কোৱাছৰ চব্জিটো ইমান অকণমান হ'ল ন মই তাক কৈছিলোঁ তই আগফালে নিমিলি দে তই ক'ৰবাত এৰাই যাবি নিলে ক'ৰবাত সজাইছোঁ বুলি কৈছিলে সজাইয়ে দিলে সজালে যদি মই একেবাৰে সাজি গ'ল আৰু এনেকৈ খা আৰু এতিয়া পিছতে বিচাৰিব লাগিব ক'ত গ'ল ন চাগে মোক কিবা এটা কৰিলে দুষ্ট ইয়াতে মায়ে প্ৰথমতে দাইল দিছে মই একদম আজি বেংগলী ষ্টাইলত খাইছোঁ প্ৰথম দাইলৰ লগত ভাতটো খাই লৈছোঁ তাৰপিছত ভাজিটো লৈ আছোঁ লগতে খাই লওঁ চিকেনটো লাষ্টত খাম পেটটোত আগতে ভাল বস্তু ভৰাই লৈছোঁ মাংসটো খাই ল'লে ভাজিও খাবলৈ মন নাযায় একো খাব মন নাযায় হয় নাই বাৰু এনেই থাকি যায় মোৰো তেনেকুৱাই হয় সেইকাৰণে মোৰ মানে ৰিস্কটো লোৱাৰ কাৰণে দাইলটো খাই লৈছোঁ দাইলটো বহুত ধুনীয়া হৈছে খাবলৈ আগতে বিয়া যেতিয়া হৈ আহিছিলোঁ নে মা একদম জিতক এনেকুৱা চব্জি বনাই খুৱাওঁ ইয়াতোতো তেল অকণমান দিছোঁৱে একদমেই তেল নিদিওঁ তেতিয়া তেন্তে এতিয়া ভাত পানী খাই লওঁ আপোনালোকৰ অন্য এটা ভিডিঅ'ত লগ পাম আজি ডিনাৰটো কি কৰিছোঁ সেয়াকে দেখালোঁ মানে ডিনাৰৰ সময়টো আমাৰ কেনেকৈ যায় চিম্পলকৈ একদম তেন্তে আজিলৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে বাই দিছে চিকেনৰ হয়তো খাবলৈ চিকেনটো বহুত টেষ্টি হৈছে মই বাৰু দাইলৰ লগতে গোটেই ভাতটো শেষ কৰি দিলোঁ চব্জি আৰু দাইলটোৰ লগতে এইটো চব্জি থাকি গ'লগৈ লাষ্টত কিন্তু বহুত টেষ্টি হৈছে আজি মই এনেও সেইটো দিলে